ৰঙাহাটী গাঁও পঞ্চায়তৰ অন্তৰ্গত মাহৰাঘাটৰ দলংখন কাঠৰ নিৰ্মাণ কৰা হৈছিলে, কিন্তু ইতিমধ্যে পচি ভূমি অন্ত হৈ গ'ল, খতম হৈ গ'ল। এতিয়া বৰ্তমান যাতায়াত অসুবিধা, মানুহৰ ৰাস্তা পাৰাপাৰৰ ক্ষেত্ৰত, ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত যাবলৈ অসুবিধা, বহুত বেমাৰ আজাৰ ধেৰ প্ৰব্লেম হ'বলগীয়া হয়। সেইটোকে মুখ্যমন্ত্ৰী মহোদয়ক জনাইছোঁ যে অতি সোনকালে আমাৰ এই দলংখন পকী কৰি দিয়ে যেন, এই মহোদয়ৰ ওচৰত হ'ল প্ৰাৰ্থনা জনাইছোঁ। এটা কথা কওঁ মুখ্যমন্ত্ৰী মহোদয়ক, আমাৰ মিৰিজুৰি কলেজখনলৈ যাবলৈ কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট অসুবিধা হৈছে, পাৰাপাৰি হ'বলগীয়া হৈছে। সেইটোকে আপুনি অতি সোনকালে দলংখন পকা কৰি দিয়ে যেন আমাৰ এই মহোদয়ৰ ওচৰত প্ৰাৰ্থনা। মুখ্যমন্ত্ৰী মহোদয়ক জনাওঁ যে পকা দলং বনাম বুলি ইতিমধ্যে কোম্পানীয়ে এবছৰ আগতে সিদ্ধান্ত লৈও, আৰু সিহঁতে ইতিমধ্যে থকা মেলাৰ কাৰণে ঘৰো বনাই লৈছিলে, কিন্তু এবছৰ হ'ল আজিলৈকে পকা দলঙৰ ক্ষেত্ৰত কোনো ইয়াত আগ্ৰহ দেখা নাই, বনোৱাহি নাই বা অহা নাই। সেইটোকে মহোদয়ক জনাওঁ যে আমাক অতি সোনকালে পকা দলংখন বনাই দিয়ক। ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ, আৰু বেমাৰীৰ ক্ষেত্ৰত আমাৰ হস্পিটেল যাবৰ কাৰণে যথেষ্ট অসুবিধা হৈছে। আমি গাঁৱলীয়া মানুহ, আমি বিশেষ একো নাজানো। মহোদয়ক অনুৰোধ কৰিছোঁ অতি সোনকালে আমাক দলংখন যেন বনাই দিয়ে।